শাহু আৰু বোৱাৰীৰ মাজত যিখন কাজিয়া হয় সেই কাজিয়াখনৰ কাৰণে কিন্তু 80% দায়ী শাহুগৰাকীয়ে হয়। মই প্ৰথমতেই কৈ লৈছোঁ, মোৰ ভিডিঅ'টো শেষলৈকে নোচোৱাকৈ কোনেও যাতে কমেণ্ট কৰিবলৈ নাহে। মই বহুকেইটা কমেণ্ট পাইছিলোঁ যে শাহু আৰু বোৱাৰীৰ মাজত হোৱা সংঘাতৰ বিষয়ে এটা ভিডিঅ' বনাবলৈ। তো আজি মই সেইকাৰণে এই ভিডিঅ'টো বনালোঁ। সঁচা কথা যে এগৰাকী শাহু আৰু এগৰাকী বোৱাৰীৰ মাজত যেতিয়া এখন কাজিয়া হ'বলৈ আৰম্ভ হয় তেতিয়া কিন্তু সেই কাজিয়াৰ বাবে 80% দায়ী শাহুগৰাকী হয়। কিয়নো এগৰাকী বোৱাৰী যেতিয়া এখন ঘৰলৈ বিয়া হৈ আহে তেতিয়া কিন্তু সকলোৰে লগত মিলা মিছাকৈ থাকি সংসাৰ কৰিম বুলিয়ে তাই আহে। তাই কেতিয়াও কাজিয়া পেচাল কৰিম বুলি নাহে, কিয়নো তাইৰ বাবে সেইখন ঘৰ এখন নতুন ঘৰ, আৰু সেই নতুন ঘৰখনত যে তাই কাজিয়া পেচাল কৰিবলৈ আহিব সেইটো কেতিয়াও নহয় বা হ'ব নোৱাৰে। সেইখন ঘৰত তেতিয়া শাহুৱেকৰ অধিকাৰহে বেছি থাকে, কিয়নো তাই নতুন আৰু শাহুৱেকৰ মতেই সকলো কামো হয়। কিন্তু যেতিয়া কিবা এটা কামত বোৱাৰীগৰাকীয়ে খেলি মেলি কৰে, ধৰক ভাত চব্জি বনাওঁতে কিবা বেয়া হ'ল বা কিবা এটা যদি ভুল কৰে, লাগিলে তাই 100টাই ভাল কাম নকৰক কিয়, কিন্তু এটাও যদি ভুল কৰে তেতিয়া শাহুগৰাকীয়ে কি কৰে? তাইক ঠাট্টা কৰে, গালি পাৰে, পুতেকক বোৱাৰীয়েকৰ কথা লগাই আন মানুহৰ আগত বোৱাৰীৰ বদনাম কৰি ফুৰে। আৰু যেতিয়া সেই বদনামখিনি আহি পেলাই বোৱাৰীগৰাকীৰ কাণত পৰে তেতিয়া তাই বহুত কষ্ট পায়, বহুত দুখ পায়, মনত বহুত আঘাত পায়, কিয়নো তাই সেইখন ঘৰৰ কাৰণেই সকলো কৰি আছে। তেতিয়া বোৱাৰীগৰাকীৰ মনলৈ আহে যে ইমানখিনি কৰাৰ পাছতো যদি মই এটা ভুলৰ কাৰণে ইমান কথা শুনিবলগীয়া হয়, বদনাম শুনিবলগীয়া হয়, তেন্তে সেই ঘৰখনৰ কাৰণে ইমানখিনি কৰিনো কি লাভ? আৰু সেই একেটা ঘটনাই যেতিয়া বাৰে বাৰে হ'বলৈ ধৰে তেতিয়া বোৱাৰীগৰাকীয়ে সহ্য কৰিব নোৱাৰা হৈ যায়, আৰু এনেদৰেই আৰম্ভ হয় শাহু আৰু বোৱাৰীৰ মাজত কাজিয়া। ইয়াত মই এটা কথাই ক'ম, যিহেতু সেই ঘৰখনত শাহুৱেকৰ অধিকাৰ বেছি, যিহেতু শাহুৱেকৰ মতে সকলো হয়, তেন্তে তেওঁ যদি নিজৰ জীয়েকক যেনেদৰে শিকাই বুজাই লৈছিল ঠিক তেনেদৰে বোৱাৰীগৰাকীকো শিকাই বুজাই ল'লেহেঁতেন, যদি নিজৰ জীয়েকৰ দৰে ভাবিলেহেঁতেন, তাইৰ বদনাম নকৰি তাইক যদি বুজালেহেঁতেন, তেতিয়া কিন্তু শাহু বোৱাৰীৰ মাজত কাজিয়াখন কেতিয়াও নহ'লহেঁতেন। অৱশ্যে এনেকুৱাও কিছুমান বোৱাৰী আছে যে যিয়ে কেৱল হাজবেণ্ডৰ লগত অকলে খাম বা অকলে থাকিম বুলিহে বিয়া হৈ আহে, আৰু সেইখন ঘৰত বোৱাৰীগৰাকীয়ে কাজিয়াৰ সূত্ৰপাত কৰে, শাহুৱেকৰ ওপৰত নানা ধৰণৰ অভিযোগ তুলি দি তাইৰ হাজবেণ্ডক ঘৰখনৰ পৰা আঁতৰাই লৈ যায় বা বেলেগকৈ থাকিবলৈ লয়। তেনেকুৱা শাহুবোৰ কিন্তু বৰ দুৰ্ভগীয়া হয়, আৰু যিসকল ভাল শাহু থাকে তেওঁলোকৰ লগতহে মই প্ৰায় এনেকুৱা ধৰণৰ ঘটনা হোৱা দেখোঁ। এতিয়া মই সেই তেনেকুৱা ধৰণৰ বোৱাৰীগৰাকীক এষাৰ কথাই ক'ব বিচাৰোঁ, যেতিয়া তোমাৰ ককাই ভায়ে বিয়া পাতিব তেতিয়া সেই ছোৱালীজনীয়ে তোমাৰ মা দেউতাৰ পৰা তোমাৰ ককাই ভাইক যেতিয়া আঁতৰাই লৈ যাব তেতিয়া তোমাৰ কেনেকুৱা লাগিব? লগতে তোমাৰ যেতিয়া ল'ৰা জন্ম হ'ব, পাছত যেতিয়া সেই ল'ৰাটোক তোমাৰ বোৱাৰীয়ে তোমাৰ পৰা আঁতৰাই লৈ যাব তেতিয়া তোমাৰ কেনেকুৱা লাগিব? যিহেতু ল'ৰা ছোৱালীয়ে প্ৰথম মাক দেউতাকক দেখিয়ে কাম কৰে, মাক দেউতাকৰ পৰাই তেওঁলোকে শিক্ষা লাভ কৰে, আৰু যদি আপুনি কৰাৰ দৰে আপোনাৰ ল'ৰায়ো আপোনাৰ লগতে কৰে, অসমীয়াত কথা এষাৰ আছে, একেডালেই কাণ মাৰি, তো বাকীখিনি নিজে বুজি ল'ব। ধন্যবাদ।